অ' বৰুৱানী এজনী জানো কি কৰি থাকে, অকল শুইয়ে থাকে, কাম বন নকৰে। অ' বৰুৱানী ঘৰত আছেনে? এজনী নাহে, মাত কাণে শুনিলেও নাহে, বেলেগ অহংকাৰী এজনী। অ' বৰুৱানী আমি ৰাতিপুৱা কোন আহিলে? অ' ছয়টানী আহক ইজনী কিবা মাৰিলে ৰাতিপুৱা আহক ভিতৰলৈ বহুত দিনৰ মূৰত আহিলে দেই আপুনি। আহক ৰাতিপুৱা বা কি সকামত আহিলে কওকচোন? এই নহয়, একো কাৰণে অহা নাই, এনেই তোমালৈ বৰ মনত পৰি আছিলে। কালি ৰাতি সপোনত দেখি গৈছিলি, মানে কালি ৰাতি মোৰ ভাগৰ ল'ৰাটো আমেৰিকাৰ পৰা আহিলে নহয়, মোলৈ আইফোন এটা লৈ আহিছে। তুমিনো ক'ত আইফোন দেখি পাইছা? সেইকাৰণে বোলো ভাবিলোঁ তোমাক দেখাই আহোঁ। এইটো নতুন, একদম নতুন আইফোন। দাহঁতে যে আইফোনটো দেখাবলৈ আহিছে, কিবা এটাতো লৈ আহিব পাৰিলেহেঁতেন। মোৰ ল'ৰাটোৱে বাৰ্গাৰ আনিছিলে, কিন্তু কি হ'ল মানে আলহীও আহিলে যে, আলহীকো দিলোঁ আৰু মানে শেষেই হৈ থাকিলে। তোমালৈ মই বেলেগ কেতিয়াবা আনিলে আমেৰিকাৰ পৰা লৈ আহিম, তুমি চিন্তা কৰিব নালাগে দেই। মানে এনেও বাৰ্গাৰ খাই বেয়াই পাওঁ, মই নেখাওঁ দিয়ক। মোৰ পেটটো বৰ ভাল হৈ থকা নাই, দেখিলে অহা যোৱাই কৰি আছোঁ আৰু নেখাওঁ বাৰ্গাৰ, মই এনেও নেখাওঁ, আপুনি অনাহেঁতেনেও নেখাওঁ। ৰাতিপুৱা আহিছোঁ, চাহ অকণকে খুওৱা আকৌ, খালী হাতে পঠিয়াবা নি মোক? কি হ'ল, কালি ৰাতিয়ে গেছটো শেষ হৈ থাকিলে, এতিয়া সেই জুইকেইটা ফুৱাই মানে মোৰ একদম কাহে ধৰি গৈছে, এইপিনে পানী লাগি আছে, কাহে ধৰি গৈছেগৈ। সেইকাৰণে মই এতিয়া চব জুই ফুৱাই আপোনাক চাহকণ খুৱাব নোৱাৰোঁ। আপুনি আমেৰিকাৰ পৰা অনা মিঠায়ে চাহ অকণ ঘৰতে খগকৈ যাওক বৰ ধুনীয়া আপুনি ফটো মাৰক, চেলফি মাৰক, ভিডিঅ' বনাওক, ফেচবুক ইউটিউবত দিয়ক, পইচা ইনকম কৰিব। যাওক ঘৰলৈ যাওক। হয় নি? হ'ব দে তেতিয়াহ'লে, মই তহঁতৰ ঘৰত চাহৰ জুতি ল'বলৈ অহা নাছিলোঁ নহয়, ফোনটো দেখাবলৈহে আহিছিলোঁ। তই আকৌ কিবা এটা ল'লে নহয় বুলি কয় যে, সেইকাৰণে ফোনটো দেখাবলৈহে আহিছিলোঁ। হ'ব দে যাওঁ থাক। বোলে নাহোঁ আৰু বৰ একেবাৰে বগা চিগা ঘৰতহে আছে নিজে। মোৰ আইফোনটো দেখি জ্বলিলে আকৌ, সেইকাৰণে গেছ নাই, চাহ খুৱাব নোৱাৰোঁ বুলি ক'লে যাওঁগৈ আৰু দে। তাইক ফিট মাৰিবলৈ আহে, আইফোন দেখাই মই তাইক চাহ খুৱাম? নোখোৱাওঁ, তই যা। এনেকৈ ভিডিঅ' বনাবলৈ ষ্টাৰ্ট কৰিছোঁ। যদি আপোনালোকৰ ভিডিঅ'টো চাই অকণমান হ'লেও হাঁহি উঠে, তেন্তে হ'লে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো আগবঢ়াই নিয়াত সহায় কৰিব। বাকী আজিলৈ বাই।